হেল্ল' গাইজ, কি খবৰ? সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভাল। প্ৰথমতে সকলোকে মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মানে আমি কথা পাতিবলৈ গৈছোঁ কেইটামান মক্কেলৰ বিষয়ে, যিকেইটা মক্কেল একদম হিজিৰা মানে একদম বিৰাট মক্কেল কেইটামান কথা পাতিবলৈ গৈ আছোঁ। তেনে বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইমান ছোৱালী চাই আছে, পাত্তা দি আছে, তুমি একো পাত্তাই দিয়া নাই যে। সি ছোৱালীক পাত্তা দিব ক'ৰ পৰা বন্ধুসকল? আৰে সি বিয়া পাতিব ক'ৰ পৰা? তাৰ এইটোৱেই নাই। মই ইউটিউবাৰৰ হিৰো, অসমীয়া ইউটিউব জগতৰ হিৰো, এই ৰিয়েলিষ্টিক অসমৰ ঋতুপৰ্ণ। ৰাজা নেমু টেঙা সকলোকে চেৰ পেলাই সি হ'ব বোলে নাম্বাৰ 1 ইউটিউবাৰ। ঘেণ্টা অল অসমৰ অসভ্যটো তই মস্ত অসভ্য। গোটেই অসমখনৰ মেইন অসভ্যটো তই ভপলা ব্ৰহ্ম। থৈত হেৰৌ মূৰতি দাং কাটি জহনী জাতি, ইমান চিঞৰিছোঁ তোৰ নাই ফটানে হেৰি। এনেকুৱা লাগিছে যেন গোটেই আকাশখন তোৰ মূৰতে পৰিল খহি। কিয় কান্দিছ, কিয় দৌৰিছ, নাই কোনো কাৰণ নে গিৰিয়েৰে দিলে মস্ত মাৰণ। দৌৰিছ দৌৰ ক'বলগীয়া একো নাই, ভিডিঅ' বনাইছ বনা ক'বলগীয়া একো নাই, কিন্তু কাপোৰ খোল খালে ভাল লাগিব আই। হেৰৌ তহঁতৰ মৰিবলৈ আছে দিন দুটা, কিয়নো চিনাকি দিছ নিজকে কৰি আব্ৰজনা। ভিডিঅ' বনাইছ বনা ক'বলগীয়া একো নাই, কিন্তু এনেকুৱা ভিডিঅ' মূৰ্খহে বনায়। এনেকুৱা হিজিৰা ভিডিঅ' বনাই ভিউজ কঢ়িয়াবলৈ লাজ লগা নাই। আৰু বন্ধুসকল, ভিডিঅ'টো ইমানটোৱে আছিলে। যদি ভিডিঅ' চাই কোনোবাই ভাল পালা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল। আৰু শ্বেয়াৰটো কিন্তু সকলোৱে ভালদৰে কৰিবা, যাতে সেই ভিডিঅ'টো সিহঁতিকেইটাই পায়, সেই মক্কেলকেইটাই যাতে ভিডিঅ'টো পায়। ঠিক আছে বন্ধুসকল, তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। বাই বাই, টাটা। আকৌ নতুন ভিডিঅ'লৈ সাজু হৈ থাকক। টাটা।